दिनै सुक्ति जानाय लेखा जोंहा तामुलपुर मेडिकेल कलेज हस्पिटाल बेखौ दिनै जों मोननो हादों जोबोद खाफाल गोनां बे लेखायैनो दान्दिसे समनि उनाव भारतनि नखर मन्त्रि बिथां अमित शाह सार बिथाङा दान्दिसे समनि उनाव जितु मेडिकेल कलेजनि आधारखिला स्थापन बे हाबाफारिखौ मावफुंगोन। আমি আসলে আজিৰ এই তাৰিখটো অত্যন্ত সৌভাগ্যৱান বুলি অনুভৱ কৰিছোঁ কাৰণ ভাৰতৰ এজন উল্লেখযোগ্য মানে ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহে আজি VTR ৰেকৰ্ড মৰ্মে আজিৰ এই শুভ দিনত আমাৰ গুৱাহাটীৰ কলাক্ষেত্ৰত থাকি হ'লেও ভাৰ্চুৱেলি যিটো তামুলপুৰ মেডিকেল কলেজখন উদ্বোধন কৰিব গৈ আছে এই শুভক্ষণত আমি তামুলপুৰবাসীৰ হৈ যথেষ্ট আনন্দিত হৈছোঁ। আজিৰ এই শুভক্ষণত আমি ক'ব লাগিব যে যোৱা দীৰ্ঘদিন 33 বছৰ NDPৰ যিটো সশস্ত্ৰ বিপ্লৱ আৰু বড়ো ছাত্ৰ সন্থা বা নিখিল বড়ো ছাত্ৰ সন্থাৰ সেই সময়ত নেতৃত্ব দি অহা মাননীয় আমাৰ সকলোৰে শ্ৰদ্ধাৰ তামুলপুৰৰ সুযোগ্য সন্তান প্ৰমোদ বড়োদেৱৰ একনিষ্ঠ একেলে ঠাইৰে তেখেতে 11 বছৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ তেখেতে সভাপতিত্ব কৰিছিল আৰু সেই সভাপতিতে তেখেতে এই সশস্ত্ৰ বিপ্লৱৰ এটা পৰিসমাপ্তি ঘটাবলৈ তেখেতে সুযোগ বা সুবিধা পাইছিল আৰু সেই সভাপতিতে আমি তামুলপুৰবাসীৰ হৈ 3টা অনুষ্ঠান আমি সেই সময়ত VTR ৰেকৰ্ডৰ জৰিয়তে পাব গৈছিলোঁ আৰু আজি সেই ৰেকৰ্ডৰ মৰ্মে এই 3টা অনুষ্ঠান বিশেষকৈ তামুলপুৰ মেডিকেল কলেজ তামুলপুৰত এখন কেঞ্চাৰ হস্পিটেল তামুলপুৰত এখন ভেটেনেৰী এই 3টা অনুষ্ঠান সেই ৰেকৰ্ডত সন্নিৱিষ্ট হৈছিল আৰু সেই সুবাদতে আজিৰ এই শুভক্ষণত আমাৰ তামুলপুৰস্থিত কচুবাৰীত যিখন মেডিকেল উদ্বোধন কৰিব গৈ আছে আৰু সেই দিনত আমি সঁচাকৈ অত্যন্ত আনন্দিত। সংগঠনৰ তৰফৰ পৰা আমাৰ এপছৰ নেতৃত্বক আমি ধন্যবাদ দিব লাগিব সেই সময়ৰ NDPৰ নেতৃত্বসকলক আমি ধন্যবাদ দিব লাগিব। এই শুভক্ষণত আমি তেখেতসকলক স্মৰণ নকৰিলে নিশ্চয় আমাৰ ভুল কৰা হ'ব। সেই আশাবাদী আমি অহা দিনবিলাকত আমাৰ শান্তি সম্প্ৰীতিৰে আমাৰ সমাজখন আগুৱাই নিয়াৰ ক্ষেত্ৰত এই ঐতিহাসিক এইখন তামুলপুৰ মেডিকেল কলেজখনে আমাক ঐক্যবদ্ধ কৰিব পাৰিব আৰু এইখনে সমাজখনক আধুনিক ভাৰতবৰ্ষ বা আধুনিক অসম গঢ়াত আমি নিশ্চয় আগুৱাই যাব পাৰিম। Hello. আজিৰ আমাৰ খবৰ অনুষ্ঠানত উপস্থিত হ'ব পৰা অতিথিবৃন্দক মই খন্তেক পিছতে চিনাকি দিবলৈ ওলাইছো। दिनै जोंनि बे गोथार हाबाफारियाव नुजाफैनो हानाय मानगोनां BTC-नि आलासि बिथांमोनखौ माखासे दोलो संगठननि आलासि बिथांमोनखौ जों दान्दिसे समनि उनाव
सिनायथि होनो आखायाव लागोन। আজি এই আধাৰশিলা স্থাপন অনুষ্ঠানত উপস্থিত হ'ব পৰা আমাৰ বিটিআৰৰ হেল্থ সাৰ্ভিস ডিপাৰ্টমেণ্টৰ মাননীয় কাৰ্যবাহী সদস্য ভুল যাবে তো বিধি নেবে থান নেবে থান তাই না তো নেবে হবে দেখো কত মাস তো প্রোগ্রামে বলতে না জিরিকি জিউনি কি দিন হবে